আজি হঠাতে আমাৰ তামোলৰ গছ দুডাল পৰি আৰু লগতে এডাল নেমু গছৰো ঠানি চানি ভাঙি উৎপাত হ'ল। বৰষুণো কমিল, ৰ'দো দিছে, জেগাবোৰো শুকাবলৈ ধৰিছে, জানো কেনেকৈ পৰি গ'ল। আমাৰ ঘৰৰ পিছফালে আছে চবৰে একোটা বস্তি আৰু তাৰ পিছফালে আছে এখন গাঁও। আমাৰ ছাইডৰ মানুহখিনিৰ বৰষুণ দিলে পানী যেতিয়া জমা হয়, পানী ওলাই যোৱাৰ সুবিধাটো নাই। আৰু আমাৰ অপজিট ছাইডে থকা মানুহখিনিৰ পিছফালে আছে এখন পথাৰ। সেয়েহে ইহঁতৰ যিমান বৰষুণ দিয়ক একো প্ৰব্লেম নহয়, পানীবোৰ চব পথাৰত গুচি যায়। আৰু আমাক গাইজ বৰষুণৰ পানীয়ে টক্কৰ দিব নোৱাৰে যদিহে ভূটানৰ পানী এৰি নিদিয়ে। এইকেইদিন আমাৰ ঘৰৰ পিছফালখন গোটেই পানী হৈ আছে, সেইকাৰণে আমি সদায় এইকেইদিন মাহীহঁতৰ তাত গা ধুবলৈ যাই আছোঁ। মা আগে মায়ে গা ধুব, মাৰ কাপোৰখিনি মই লৈ আহিছোঁ। গা চা ধুই উঠি এপাক আহিলোঁ MESত। কলেজৰ ষ্টুডেণ্ট ভৰ্তি। পাৰটোক চাওকচোন, বাবুৰ হাতত আহি বুটবিলাক খাই আছে। ইমান মৰম লাগিছে চাওকচোন।